শাৰীৰিক প্ৰতিবন্ধকতা জীৱন যুদ্ধৰ অন্তৰায় হ'ব নোৱাৰে। জটিল ৰোগত দুয়োটা চকুৰে দৃষ্টিশক্তি হেৰুৱাই পেলোৱাৰ পাছতো হতাশ হোৱা নাই এইজন লোকে। দুয়োটা চকুৰ দৃষ্টিশক্তি হেৰুৱাৰ পাছতো এইজন বিশেষ লোকে জীৱন সংগ্ৰামত পাছ হুহুকি অহা নাই। তেখেতে খৰি ফলা, জেউৰা দিয়া, তামোল পুলি ৰোৱা আদি সকলো কামেই কৰিব পাৰে। দৃষ্টিশক্তি নোহোৱাৰ পাছতো অসুবিধা নোহোৱাকৈ এই সকলো কাম কৰি বহুজনৰ অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে চাওদাংপথাৰ নাওদান চুকৰ অমূল্য ঠেঙাল। জীৱন যুদ্ধৰ সবল সেনানী অমূল্য ঠেঙালৰ প্ৰেৰণাময় জীৱন কাহিনী চাওঁচোন আহক। প্ৰথমে 1995 মোৰ চকুটো হৈছিলে, তাৰপিছত বাওঁ চকুটো অলপ হৈছিলে, কমটি ব্লিডিং হৈছিলে, তাত লেজাৰ দিয়া হৈছিলে। কিন্তু মোৰ চকুটো সেই 1995 চনতে অপাৰেশ্যন হৈছিলে। ৰেটিনা অপাৰেশ্যনটো এইটো ডাঙৰ অপাৰেশ্যন। 2 বছৰ পাছত 1997 চনৰ নৱেম্বৰ 23 তাৰিখৰ দিনাখন মোৰ বাওঁ চকুটো অভাৰ ব্লিডিং হৈ পেলাই দৃষ্টিশক্তি হেৰাল। দুইটা চকুৰে নেদেখোঁ যদিও মই নৰ্মেল হিচাপে কাম কৰি থাকিব পাৰোঁ, নৰ্মেল মানুহৰ দৰে। মই জেওৰা দিয়া, খৰি ফলা, এনেকৈ তামোল পুলি এতিয়া বৰ্তমান লকডাউনত ৰুইছোঁ। মোৰ এইটো তেতিয়া মানসিকভাৱে মই জন্মগত নহয় যে তেতিয়া মাজতে হোৱাৰ কাৰণে মানসিকভাৱে দুৰ্বল হৈছিলোঁ। কিন্তু মোৰ বগীজানৰ এজন বন্ধু আছিলে, নিৰঞ্জন বৰা, সেইজনে মোক উইল পাৱাৰটো ষ্ট্ৰং কৰাত যথেষ্ট সহায় কৰিছিলে। প্ৰতি মাহে মাহে মোৰ ঘৰলৈ আহি পেলাই তেওঁ মোক মনত উৎসাহ দিয়ে। সেইধৰণে মই উইল পাৱাৰটো ষ্ট্ৰং হ'ল। তেওঁলোকক কওঁ কেতিয়াবা দুৰ্ঘটনা নতুবা এনে কিবা কাৰণত বিকলাংগ হ'ব পাৰে, হতাশ নহৈ পেলাই নিজেই চেষ্টাৰ বলত বহুত কাম কৰিব পাৰে। আমাৰ কৰিবলগীয়া বহুত আছে, দেশৰ কাৰণেই হওক, নিজৰ ঘৰখনৰ কাৰণেই হওক, বহুতো কাম আছে। সেইবোৰ কৰিব লাগে নিজেই মানসিকভাৱে ষ্ট্ৰং হৈ পেলাই, অলপতে ভাগি পেলাই পৰিব নালাগে। নিশ্চিতভাৱে ক'ব লাগিব যে যিসকল মানুহে দৃষ্টিশক্তি থাকিও যিকোনো কাম কৰিবলৈ সাহস নকৰে বা কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে, আৰু এখেত দৃষ্টিশক্তি নাথাকিও সকলো কাম নিশ্চিতভাৱে কৰিব পাৰে, সেইকাৰণে আমি এখেতলোকক আৰু অমূল্য ঠেঙালক আমি শলাগিব লাগিব।